Friends, welcome back to my YouTube channel. আজি মই গৈ আছো আমাৰ এজন ছাৰৰ সৈতে কথা পাতিবৰ কাৰণে তো লগ হ'ম একেলগে মোৰ ষ্টাৰ্টটো অফ হৈ গৈছে বাৰু তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে তো বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ ইয়াতে খেলে মেলি হৈ থাকে স্পৰ্টছৰ এইখনতে আছে এইখনত আছে মানে আমাৰ গুৰুজীৰ ঘৰ আহি পালোহি সেয়া হ'ল খুৰাহঁতৰ ঘৰ আছে বা নাই এতিয়া ফোন এটা কৰি লওঁ খুৰাহঁতৰ ঘৰ এয়াই বনাই আছে নতুনকৈ আৰু পেইণ্টিং অহা আজি প্ৰায় 6 বছৰ 7 বছৰ মানে হৈ গ'ল আৰু এইপিনে আছে এয়া নলবাহ তেখেতে বাঁহী নিজে বনায় আৰু বিক্ৰী কৰে তেখেতে তো এয়া নলবাহ আৰু চক 4 ৰাউণ্ডটো আৰু তেখেত আছে খেলাই আছে মানে ফিল্ডত তো খেলেমালিৰ পৰা আহি আছে তো চাই থাকক শেষলৈকে ভিডিঅ'টো খুৰা হেপী মাঘ বিহু থেংক ইউ এতিয়া অলপ ডেলিভাৰী বয়ত সোমাই আছো এই কাৰ্ডত আপোনাক বোলো অলপ কথা পাতোঁ বুলি আহিলো আজি খেলি হৈছে ন খেলি মেলি হৈ আছে আচ্ছা মোৰ সৈতে বহি আছে আমাৰ খুৰা হয় খুৰা বুলিয়ে মাতো কাৰণ কেলে ওচৰলৈ আহিছোঁ অলপ তেখেতে বাঁহী বজায় ভাল বাঁহী বজায় তেখেতে এতিয়া প্ৰগ্ৰেমো কৰি থাকে মাজে মাজে আমাকো শিকাইছিলে মই অলপ অসুবিধাৰ কাৰণে অহা নাছিলোঁ তো খুৰা আপুনি কিমান বছৰ হ'ল ইয়াত মানে আপুনি বাঁহী শিকা কৰা আৰম্ভ কৰি মইতো 15 বছৰ বয়সৰ পৰাই বজাইছোঁ 15 বছৰ বয়সৰ পৰা আপুনি এতিয়াৰো কেইবছৰ হৈ গ'ল এতিয়া মোৰ 60 বছৰ 60 বছৰ হৈ গ'ল 60 বছৰ ৰানিঙলৈকে আপুনি বাঁহী বজাই আছে ইয়াৰ অভিজ্ঞতা কি আপুনি অলপ ক'বচোন বহুতে বিচাৰে যে বাঁহী বজাবলৈ ময়ো এজন আপোনাৰ ছাত্ৰই বুলি ক'ব পাৰি তো প্ৰায়খিনি জনাই দিয়ক জনা মানে কি বাঁহীটো মই সৰুৰ পৰাই বজাইছিলোঁ এনেই ভাল পাই বজাইছিলোঁ কিন্তু গৈ থৈ যে এইটো ৰূপ ল'ব মই নিজে নাজানো পাছত গৈ থৈ এই গুৰুৰ পিঠিত মোৰ পিঠিত বজোৱাহে লাষ্টত গৈ যে মই কেছেটত বজাবলৈ ভবাই নাছিলোঁ এনেকুৱা যে মই এটা ধৰি লওক বেলেগত নহ'লেও গাঁৱত এই ডিষ্ট্ৰিক্ট এইখিনিত অলপ 2-এটা মানুহে ভালকৈ চিনি পোৱা হৈছেগৈ আৰু ধৰি লওক তেনেকুৱা পৰ্যায় হ'ম বুলি ভবাই নাছিলোঁ মই বজাব পাৰিলে কিন্তু তাকে এতিয়া তেনেকৈ ডিষ্ট্ৰিক্ট পৰ্যায়ত 2-এটা মানুহে ভালকৈ চিনি পায় ধৰি লওক চিনি পায় এটা কি কথা ইয়াত বাঁহীৰ যোগেদি চিনাকি পৰ্ব আপোনাৰ অসুবিধাৰ সৃষ্টি নহয় কেতিয়াও বাঁহীটো এটা কি সুৰটো আপোনাৰ সুৰটো শুনি ভাল লাগে বিশেষকৈ আৰু কথাটো হ'ল কি বাঁহী মানুহৰ যিটো আপোনাৰ আকৰ্ষণ সেই আকৰ্ষণ শক্তিটো বঢ়ায় হয়নে এতিয়া আমি গৈ আছোঁ বড়ো জনজাতি ন বড়ো জনজাতি খেল ধেমালি চাবলৈ গৈ আছোঁ আমাৰ বছৰৰ উৰুকাৰ দিনা পিছদিনা তেনেকুৱাই সদায় তাৰমানে চলে আমাৰ ইয়াত মানুহ কম ন মানুহ কম এই না 2খন গাঁও যে কালি এটা পাৰ্টি গ'ল আজি আমাৰ এইখন আচ্ছা কালি মানে কি এটা পাৰ্টি হৈ গ'ল কালি হৈ গ'ল আজি এটা পাৰ্টি খেল যিমানটো ৰাতিপুৱাৰ পৰা হৈ আছে খেলেমালি আৰু বেলেগ হৈছে নেকি এই বহুত হাঁহ ধৰা সেইটো কি জালৰ মাজত তেনেকৈ হেৰি কৰি থৈ দিয়ে মানুহখিনি ৰাউণ্ডত থাকে যে মাজত এৰি দিয়ে তেতিয়া জালত থকালিকা হয় আৰু ধৰি লওক জালত থকালিকা চকু বান্ধি দিয়ে নেকি চকু বান্ধি দিয়ে চবকে নহয় এই যিটো ধৰিব তেনেকুৱা
আচ্ছা আচ্ছা তাৰপিছত এই উঠবোৱা চকী কলগছত উঠা কলগছত উঠাটো খেলি পোৱা নাই বাৰু এইটো কলগছটো সেইটোত উঠি মানে উঠিব লাগে তাত ওপৰত 100 টকা 50 টকা থয় ল'ৰা ছোৱালীৰ কাৰণে উঠা উঠি কৰিবলৈ বহুত এইটোত কিবা এটা ফূৰ্তি এটা লাগে আচ্ছা ল'ৰা ছোৱালী ইয়াত নানা ধৰণৰ খেল ধেমালি হয় আৰু তলত উঠিব লাগে আৰু উঠি মেলি আপোনাৰ ইয়াত পইচা বা হাঁহ কিবা কিবি থোৱা আমাৰ সৈতে আছে এজন দাদা তেখেতে লিখি আছে কি পুৰস্কাৰ লিখি আছে নেকি হয় খালি এইটো বিহু ভালে কৰিবলৈ হৈ গ'ল খেলি মেলি হৈ আছে ডেইলি দিয়া হয় ধন্যবাদ এনেদৰে খেলাই থাকক বিহু বেচা থাকিলে আমি বাইদেউৰ লগত কথা ক'ম তো ইয়াত খেল ধেমালি হৈ আছে বাইদেউ কেনেকুৱা লাগিছে খেল ধেমালি ভাল লাগিছে লাজ কৰিছে তো আমি বেলেগ এগৰাকী ওচৰলৈ যাওঁ কেনেকুৱা লাগিছে ভালে লাগিছে বিহু বেচা থাকিলে পুৰস্কাৰ পাবনে আপুনি কি ক'ব খুবেই ভাল লাগিছে আমি প্ৰত্যেক বছৰে এনেকুৱা খেল ধেমালি খুবেই ভাল লাগিছে আৰু খেলিলো পালেও নাপালেও খেলিছো আৰু কিবা এটা ভাল লাগে ন ভাল লাগে এইটো আপোনাৰ এতিয়া পিঠা পনা কি আছে আৰু ইয়াত মানে কি ada satu buku kita cerita seperti bagaimana teknika ini महिला bermakai sampai situ sebenarnya ekor kaki forum aku dan sikit কথা বলিম ভন্ডে কি কবা তুমি তোমার নাম তো হ্যাঁ কি বলা কোন দিন কেটা কোন স্কুল পড়া খেল খেললা নাই kamu dan sikit kan kesimpulan mau nama gue bapak mana kita ada jadi kamu saya আপনি কি কব bukan di bapak jadi kamu saya karena punya lagi ini kan para cipu lagi harus kita bawa dah mulai আৰু গান গায় নেকি হলো অকমান গাই দিওঁ গুনগুনাই দিয়ক ধুনীয়া লাগিলে হলো অকণমান যিকণ গালে ভাল লাগিলে তো সকলোকে এনেদৰে গাই থাকক সকলোকে আমোদ দিয়ক আৰু সকলোৰে মন উজ্জ্বল ভৱিষ্যত সকলোৱে কামনা কৰিব তো অলপ খেল ধেমালি অলপ পাচলতি বাইদেউ এগৰাকী আছে তামোলতি বাইদেউৰ লগত কথা পাতোঁ বাইদেউ নহয় আমাৰ খুৰা বাইদেউ আমাৰ খুৰা মানে কি
বাইদেউ আমি খুৰী খুৰী হয় খুৰী কি ক'ব এই বিহু হয় মই বেয়া নাপাব তামোলতী বাইদেউ বুলি কোৱা এতিয়া বিহু যা যোগাৰ কি চলিছে ঠিক আছে আমাৰ ভণ্টি এজনে নাচি আছে নাচা 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 আমি খেল ধেমালি অলপ এণ্টাৰটেইনমেণ্ট ল'লোঁ আৰু এতিয়া যাওঁগৈ খুৰাহঁতৰ ঘৰলৈ খুৰাহঁতৰ ঘৰত কি খুৱাই আৰু কি খুৱাব খুৰা চাহপানী চাহপানী লাল চাহ গাখীৰ চাহ আছেনে গাখীৰ চাহ আছে গাখীৰ চাহ খাম লাল চাহ নাখাওঁ নে কি চাহ খাই আছে তো এইটো হ'ল ষ্টেজ ইয়াতে ফুটবল খেল আৰু ক্ৰিকেট খেল এনেধৰণৰ খেল হয় এইখনেই হ'ল বৰিমুৰীয়ে পথাৰ মোক দিলে চকী বহিবলৈ তই বহিলি ব ব ব ব চিট 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 এইটো ভিডিঅ' চাই মানে ভিডিঅ'টো ভাল বনালে ভাল লাগিব ভাল লাগিব দৰ্শকে আদৰি ল'ব তেতিয়া আদৰি ল'ব সেইটো কাৰণে কামনা কৰিছে আদৰি ল'ব বুলি হয় ঠিক আছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টো আমাৰ খুৰা আছে ন খুৰাই সকলো মানে কি খুৰাই সকলো আৰু এতিয়া ঠিক আছে গৈ থাকোঁ খুৰা এই টাটা বাই বাই টাটা টাটা